গুড মৰ্ণিং এভৰিৱান। আজি মই ভাবিলোঁ হোষ্টেল ট'ৰ দিম। চ' হোষ্টেলটো আমাৰ ক'ত আছে দেখালোঁ। এই যিহেতু আমাৰ নেশ্যনেল হাইৱেটো ওচৰত আছে, 15 নম্বৰ নেশ্যনেল হাইৱেৰ পৰা, যিটো মঙলদৈ টাউনৰ পৰা সোমালে কেঞ্চাৰ হস্পিটেলখনৰ ফালে যোৱা ৰাস্তাটো, কেঞ্চাৰ হস্পিটেলখন নাপাওঁতে যিটো আমাৰ মঙলদৈ চিটি স্কেন অফিচ আছে সিফালেৰে যাওঁতে আগতে আমাৰ ট্ৰেইনিং স্কুলখন পায়। এইখনেই আমাৰ মৰমৰ GNM ট্ৰেইনিং স্কুল। আজি স্কুল টুৰ নিদিওঁ বাৰু, আজি আমি দিম হোষ্টেল টুৰ। এইখনে হৈছে আমাৰ হোষ্টেল, 3 মহলীয়া হয় হোষ্টেলটো। আমাৰ হোষ্টেললৈ চবকে স্বাগতম জনাইছোঁ। আজি GNM ট্ৰেইনিঙৰ এণ্ট্ৰেঞ্চ এক্সাম আছে GNMৰ। চ' সকলোকে অল দ্য বেষ্ট থাকিল, সকলোৱে যাতে ভাল হয় আৰু আমাৰ হোষ্টেলত আহে, আমাৰ স্কুলত আহে। চ' ৱেলকাম ৱেলকাম ৱেলকাম। Itu our visiting room. itu apa? Warden baik dia pakai apa? Itu warden baik office ni. Jika saya mari tahu outing or body, outing pass, hostel attendance, and night pass, and itu our visiting jika mana mana. Kalau saya nak kita saya maklum berbagai. Now, kami Kita lagi jalan. itu kita apa? Semuanya dah. Semuanya apa dah? Warden baik dia dah ni. Itu semua ini ye photo. Itu fast ekor পৰা আমাৰ যিটো গ্ৰাউণ্ড ফ্ল'ৰ আছে তাতে ekor পৰা এইটো মোৰ बहन जो सिंगर है वो गान गा रहा है। আমি কত না যাও ব্লগ বনাই আছো। এজনীয়ে হৈছে আমাৰ ওয়ার্ডেন বাইদেউ। আমি আমাৰ ৰুমটো আমি ৰুম টুৰ দিব নোৱাৰোঁ, কাৰণ অসমীয়া ৰুম কিনো ৰুম টুৰ দিম আৰু ফাৰ্নিচাৰো নাই ভাল। আমি কোনোবা দিনা সময় কৰা তাৰপিছত ৰুম টুৰ দিম বুলি ভাবিছোঁ আৰু বতৰ ভবা নাই। আমাৰ এইফালে তোমাৰ বাথৰুম আছে, এইটো এটা বাথৰুম, এইটো হ'ল আমাৰ বাথৰুম। আমি যিখিনি ৱাৰ্ডেন বাইদেউ দেখা হৈছিলোঁ সেইটো আমাৰ ফাৰ্ষ্ট বাথৰুম আছিল, এইটো ছেকেণ্ড। ডেটছ আৱাৰ ৰুম 110। কালাৰ কৰাৰ কাৰণে হয়তো নাম্বাৰটো হেৰি হ'ব পাৰে, কিন্তু 110 ডেটছ আৱাৰ ৰুম। ইটছ মানচিকৰ এণ্ড গৰিমাৰ ৰুমছ। গৰিমা দাস দে দুজনী আছে যে। শিখা আৰু আকাশীৰ ৰুম, এইটো পৰি আৰু মনাৰ ৰুম। এইটোৱে আমাৰ একুৱাগাৰ্ড, এইটোৰ পৰাই আমি চবে পানী খাব লাগিব। এইটো আমাৰ ডাইনিং হল আৰু আমি এইটোত সন্ধিয়া সন্ধিয়া প্ৰাৰ্থনাও কৰোঁ আৰু আমি একেলগে ভাত খাওঁ ইয়াতে। আমাৰ ভাত ৰুমলৈ নি খোৱা এলাও নাই। আজি দাদা নাই কাৰণে আৰু কচু, মাটিৰ দালি আৰু কচু বনাইছে। পানী দিয়ে আৰু ভাত মাটিৰ দালি। মইতো এতিয়াও খাব পাৰোঁ না বাইদেউ না কম হৈছে। বনাই আছোঁ। এইটো আমাৰ চহৰীয়া আৰু এইটো আমাৰ দাদাৰ ৰুম, যিটো আমাৰ ৰান্ধনী আমাক যিয়ে ভাত খুৱাই। ক'বলৈ গ'লে এইটো আমাৰ দাদাৰ ৰুম, যিয়ে আমাক অন্নদান কৰে ৰেষত দিনাই তিনিবাৰ ধেমালি নেকি। এইটো আমাৰ ষ্ট'ৰ ৰুম। That is storeroom. No entry for other student. আমি স্পেচিয়েল পাৰ্মিশ্যন লৈ লৈছোঁ। অকল মেছ মেনেজাৰহে সোমাব পাৰে। কি কৰিবা আৰু আমি স্পেচিয়েল পাৰ্মিশ্যন লৈ আহিছোঁ। ইয়াতে আমাৰ ষ্টকবিলাক থাকে, চাউল, দাইল, নিমখ এক্সেট্ৰা যিবিলাক সামগ্ৰী আমি খোৱাৰ কাৰণে ইউজ কৰোঁ। বিদুৰ হয় ইয়াতে এজ ইউজুৱেল হাত ধুবৰ কাৰণে বেছি। এইটো 3 নম্বৰ বাথৰুম আৰু এইফালে আমি ৱাৰ্ডেন বাইদেউৰ ৰুমত যাই আছোঁ। এইটো পনিতা বাইদেউ আৰু ৱাৰ্ডেন বাইদেউৰ ৰুম। এইটো ৱাৰ্ডেন বাইদেউ
আকৌ লগ পালোঁ বাইদেউ এই ৱাৰ্ডেন বাইদেউৰ ৰুমত কুলকুলি চুলকুলি আছে য'ত আমি নাম চাম ধৰোঁ এই জন্মাষ্টমী বা কিবা উৎসৱগিলা হ'লে আৰু তিথি চিঠিগিলা থাকিলে তেতিয়া আমি নাম ধৰোৱাৰ কাৰণে বাইদেউৰ ৰুমতে কুলকুলি কা লাগিলে থাকে এইটো হ'ল 4 নম্বৰ বাথৰুম আকৌ ইফালে গ'লে আমি ৱাৰ্ডেন বাইদেউৰ ৰুম আৰু ইফালে আমি ওলাই যাব পাৰিম আমি সেইফালে সেইখিনি দি উঠি যাওঁ ইফালে ওপৰলৈ আমাৰ ফাৰ্ষ্ট ফ্ল'ৰলৈকে যাওঁ 3টা চিৰি আছে আমি তাৰমানে ফাৰ্ষ্ট চিৰিলৈ যাম এতিয়া আমি যিফালেৰে সোমাই আহিছিলোঁ সেইখিনিয়ে আহি পালোঁ ইফালে গেটে এইফালে আমাৰ এই চিধা চিধি ডাইনিং হলটো এইটো চাইডেৰে আকৌ ফাৰ্ষ্ট ফ্ল'ৰে যাব পাৰি ফাৰ্ষ্ট ফ্ল'ৰত আহিলে ফাৰ্ষ্ট ফ্ল'ৰত আহি কিনে ইফালেও ৰুমবিলাক আছে ইফালেও ৰুমবিলাক আছে ইফালে থাকে আমাৰ মেমবিলাক মেমৰ ক্ষেত্ৰত এইটো ৰুমত থাকে আমাৰ তিনিজনমান আছে এতিয়া বৰ্তমান নাই এইটো ৰুমত থাকে আমাৰ বঢ়িয়া হয় আমি স্পেচিয়েলি দেখাম প্ৰিন্সিপাল মেমৰ কাৰণ প্ৰিন্সিপাল মেম আমাৰ স্কুলখনৰ হেড আকৌ প্ৰিন্সিপাল মেমৰ ৰুম হৈছে এই ডাঙৰ তালাটো যে দেখিছে এইটোৱে প্ৰিন্সিপাল মেমৰ ষ্টুডেণ্ট নাই যেতিয়া জুনিয়ৰ মানে তোমালোক আহিবা আকৌ তেতিয়া হ'ব আৰু এই আউটিঙত যাবৰ কাৰণে ৰেডি হৈ গৈছে আমাৰ এই গছবিলাক দেখা যায় ইয়াতে আম গছ কঁঠাল গছ চব কুছ হে মধুৰিআম আছে যি ইচ্ছা তাকে খাব পাৰি কঁঠাল আছে যাতে চব আহিবা চবে খাবা আমি একেলগে খাম কুঁহিয়াৰ আছে সব কুছ হে সব আমাৰ দুখন হেৰি আছে ন ফিল আছে দুখন গছতে কঁঠাল আম আছে এইটো হৈছে ফাৰ্ষ্ট ফ্ল'ৰৰ বেলকনি মানে চবৰে চিংগল বেলকনিও আছে এইটো এখন কমন বেলকনি আৰু ওচৰতে এইটো পুখুৰী আছে আৰু সেইফালে আমাৰ বাইদেউসকলক কোৱাৰ্টাৰ আছে মানে আমাৰ চিনিয়ৰ নাৰ্ছ বাইদেউসকল আৰু এইটো ব্লাড বেংক আৰু এইটো এইটো কি আছিল চিভিল হস্পিটেলৰ ব্লাড বেংক হয় তাৰে মংগলদৈত এটাই ব্লাড বেংক আছে মানে এইটোৱে আমাৰ ব্লাড বেংক একমাত্ৰ ব্লাড বেংক আৰু এইখন চিভিল আৰু এইখন আমাৰ চিভিল এনেকৈ হোষ্টেলৰ পৰা অলপ দেখি পাওঁ আৰু ন বেছি নহয় কঁঠাল গছ আছে আম আছে নাৰিকল ৰুইছে তোমালোক অহালৈকে খাব পাৰিবা চব এতিয়া আপোনালোকক আমি ছেকেণ্ড ফ্ল'ৰটো দেখাম ছেকেণ্ড ফ্ল'ৰত বৰ্তমান আমাৰ কোনো নাথাকে যিহেতু আমি এটাই বেটছ আছোঁ কাৰণ যিহেতু আমি এটা বেটছে আছোঁ ইয়াতে থাকিব পাৰিব আমি চবে কেৱল কাপোৰ মেলি দিয়া কৰিহে থৈ দিছোঁ থাৰ্ড ফ্ল'ৰটো চবে কাপোৰ মেলি দিছে নহ'লে চব খালী হৈ আছে তলৰ ভিউছো তামোল গছ মধুৰিআমৰ গছ লাগি পকি আছে তোমালোকে সোনকালে খুৱাই খাই তাৰপিছত এইখিনি খাব লাগে আৰু তোমালোক আহা খোৱা ভালে কাৰণে খোৱা নাই অঁ সেয়ে তাৰপিছত বাথৰুম আছে বাথৰুম চব ভালে আৰু সিফালে কি দেখাম আৰু চব খালী ৰুম আৰু বেলকনি আছে চবৰে চিংগলৰ ভিডিঅ' আছে অঁ এভৰি ফ্ল'ৰ 4টাকৈ বাথৰুম আছে আৰু অঁ আকৌ এভৰি বাথৰুমত 3টাকৈ লেট্ৰিন বাথৰুম আছে অ'কে ড'ণ্ট ৱাৰি আমাৰ ইয়াতে ৰখি থাকিব নাই পানীৰো সুবিধা আছে চব সুবিধা আছে এতিয়া আমি একদম ডাইৰেক্ট আমাৰ ৰুমৰ সন্মুখত যাই ওলাম এফালেৰে উঠিলোঁ এফালেৰে নামি দিম এতিয়া গৰম লাগিছে চাচোন এই খাওঁ গৈছোঁ এই হৈছে মোৰ কেমেৰামেন গৰিমাৰ সৈতে মই মানসী শৰ্মা অলছ' ৰুমমেট অলছ' ৰুমমেট हम दोनों एक साथ ही रहेंगे আজি ইয়াৰ ক্লিনিকৰ ডেস্ক আমি ধুই দিছোঁ বিকজ আজি ছানডে এইটো টুপি এপ্ৰন গ্ৰাউণ্ড এণ্ড that is moja and now that's my room and আজিলৈ ইমানে আমি কোনোবা দিনা দেখাই দিম দিয়া আৰু ৰুম টৰো দি দিম আজিলৈ বাই বাই